দে বোপা কচোন এতিয়া তই কি পঢ়িম বুলি ভাবিছ ইয়াৰ পিছত? দেউতা মইতো আৰ্টছ পঢ়িম বুলিয়ে ভাবিছোঁ। কি তই আৰ্টছ পঢ়িবি? ডেকা ল'ৰাটোৱে ছায়েন্স পঢ়িব, তই কিয় আৰ্টছ পঢ়িবি? এই বেলেগৰ কথা কিয়নো কৈ থাকে আপুনি? বেলেগে কিবা পঢ়িলে বুলিয়ে মই পঢ়িম নেকি? শুনিলা তাৰ কথা? মুখে কথা ক'ব পৰা হ'ল সি আজি। তই আৰ্টছ পঢ়ি কৰিবি কি চাকৰি পাবি? ডক্তৰ ইঞ্জিনিয়াৰ পঢ়িলে ডক্তৰ হ'ব পাৰিবি, ইঞ্জিনিয়াৰ হ'ব পাৰিবি। আৰ্টছ পঢ়ি কি কৰিবি তই? পৃথিৱীত কি অকল ডক্তৰ ইঞ্জিনিয়াৰবোৰহে জীয়াই আছে নেকি? বেলেগে কাম কৰি জীয়াই থকা নাই? বেলেগে চাকৰি কৰা নাই? আৰ্টছ পঢ়িলে কি চাকৰি নাপায় নেকি? মোৰ ছ'চাইটিত নাম এটা আছে, সকলোৱে মোক হৰেণ মাষ্টৰ বুলি চিনি পায়। তই যদি আৰ্টছ পঢ় কি বুলি ভাবিব মোক? মোৰ ৰেপুটেশ্যন ক'ত থাকিব? হৰেণ মাষ্টৰ ল'ৰাটোৱে হেনো আৰ্টছ পঢ়িছে। বেলেগে কি ভাবে সেইটোত কিয় গুৰুত্ব দিয়া আছে? আপুনি কি ভাবিব, মায়ে কি ভাবিব সেইটোহে দৰকাৰ, সেইটোহে মোৰ বাবে দৰকাৰ। মই যদি কাইলৈ বেলেগৰ কথা শুনি নিজৰ মনৰ কথা নুশুনি যদি ডক্তৰ পঢ়িব যাওঁ, ইঞ্জিনিয়াৰিং পঢ়িব যাওঁ, তাৰ পাছত যদি মই সফল নহওঁ, তেতিয়াতো আপোনালোকক কথা শুনাব বেলেগে। আপোনাৰ ল'ৰাটোৱে এনেই পঢ়িলেগৈ, ইমান টকা এনেই বৰবাদ কৰিলে, মাক বাপেকৰ নাক কাণ কাটিলে, তেতিয়া আপোনালোকৰ সন্মান ক'ত থাকিব? তই বৰ ডাঙৰ হ'লি অ' বোপা। হেৰা ক'ত আছা হে? আমাৰ বোপা বহুত ডাঙৰ হ'ল বুজিছা। নাই হোৱা দেউতা, সময়ে ডাঙৰ হ'বলৈ শিকাইছে। আজিকালি এইটো সমস্যা হৈ পৰিছে। দে মই যাওঁ দে, মিঠাই কেইটামানে আনোগৈ। তো আপোনালোককো কৈছোঁ, নিজৰ ল'ৰাটোৱে বা নিজৰ ছোৱালীজনীয়ে যি পঢ়িবলৈ বিচাৰে তাকে পঢ়িবলৈ দিয়ক। বেলেগৰ কথা শুনি, আন কাৰোবাৰ কথা শুনি বা বেলেগৰ লগত কম্পিটিশ্যনত লাগিবলৈ গৈ নিজৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ জীৱন ধ্বংস নকৰিব। ল'ৰাটোৰ মনটোৱে বা ছোৱালীজনীৰ মনটোৱে যিয়ে কয়, সি লাগিলে আৰ্টছেই হওক, ছায়েন্সেই হওক, কমাৰ্চেই হওক, যাৰ তাত মনোযোগ বেছি, যি কৰি ভাল পায় সেইটোত গুৰুত্ব দিয়ক। আনৰ লগত যুদ্ধত জয়ী হ'বলৈ গৈ পিছত জীৱনটো ধ্বংস কৰিবলৈ গৈ জোৰ নকৰিব ল'ৰা বা ছোৱালীজনীক। ঐ তই কি ভুৰভুৰাই আছ? নাহ কিয়? গৈছোঁ। তো ময়ো যাওঁ, ৰিজাল্ট চাওঁগৈ। যদি পাছ কৰোঁ ভালকৈ, একদম ধুমধাম খানা আছে, ৰাতিলৈ আহি যাব সকলো। পায়।